Hey, Beberi Bang. Beberi bang. Beberi bang. Beberi bang. Mama, এটা আহি গ'ল। অ মামা এটা আহিবা নাই? ট্ৰেইনত উঠোতে আকৌ তোমাৰ ভয় লাগিছিলে নি? আইঅ এজনী হিৰ ভয়নো নালাগিবনে বাৰু ট্ৰেইনখনত উধৰ পৰা মুধলৈকে বেতৰ গাঁঠি এটাও নাই বুজিছানে কি যে কৰিম আৰু ভগৱানকে চিন্তা কৰি আৰু মৰণকে শৰণ দি এইখিনি পালোহি আৰু বুজিছা তোমাৰ মৰমতে আহিলো আৰু দেই অ আইতা তুমি বৰ বেলেগ কথা এটা ক'লাচোন। ট্ৰেইনত নো ক'ত বেতৰ গাঁঠিটো থাকিব বাৰু? বেতৰ গাঁঠি থকা মানে বেতৰ বস্তু যদি তোমাক লাগে, তোমাৰ নামদাং শিলখাকুৰ ওচৰত যে সেই দোকান কেইখন আছে তালৈ গ'লে হ'ল। তাত ঢেৰ বেতৰ বস্তু পায়। চকী, টেবুল, চোফা, আৰু কিবা কিবি পায়। তুমি বোলে কিবা এটা কিনি থৈ যাবা দেই যাওঁতে। অ বোপাই তোৰ আৰু সেই আগৰ অভ্যাসটো নগ'ল খালি ইটো লাগে সিটো লাগে সেইটোকে কৰি থাকিবি আৰু মইহে জানিছো ইয়ালৈ কেনেকে আহিছো আইতা এই তুমিও যাও মই তোমাৰ লগত ঢেৰ মা লগত আছে কেলি ধেমালি অকমানহে কৰিছিলো। হ'ব বোলা টেনচন ল'ব নালাগে। এতিয়া ব'লা ভিতৰত একদম ধুনীয়াকে ফ্ৰেছ হৈ ল'বা তাৰপিছত আমি চবেই ফুৰিবলৈ যাব অকমান হ'ব। আহি পালাহি অথনিৰ পৰা বাট চাই আছো নহয় তুমিনো কেতিয়াকে পাবাহি বুলি। অ ভাল হ'ল তই যে আকৌ বাটলৈ চাই আছিলি তেওঁ হওক দে তই যদি বাটলৈ চাই আছিলিয়ে সেই যে ইমান ডাঙৰ ঘটনা এটা হ'ল তই হবলৈ একোকে ভুৱে নাপালি অ হয় তুনকো অকমান আগতে মই হুলস্থুল শুনিছিলো নহয়। মইনো কেনেকে ওলাই যাম পিছে কেৰাহী তেলকণ দিলো নহয় দাইলকণ তেল মাৰিবলৈ ললো নহলে আকৌ কেৰাহী জুই উঠিব নহয়। কোৱাচোন কোৱা কি হৈছিলেনো? অ মা সঁচাকে আজি কিন্তু বৰ বেলেগ ডাঙৰ ঘটনা এটা হ'লহেঁতেন দেই। আইতাই মই সময়মতে পালোহি কাৰণে তাৰ পিছত একদম ধিচুমক মাতিলে একদম 12 বজাই পঠিয়ালো। তইনো কাক পিটিলি কেলে পিটিলি ভালকে কচোন বুজাই। ঐ চা প্ৰথম কথা মোৰ এতিয়া এইবোৰ একো কবলৈ মন যোৱা নাই আৰু দ্বিতীয় কথা মোৰ আটাইতকে ভাগৰ লাগিছে তোক কি কবলগীয়া আছে মই অলপ জীয়াই সতাইহে তোক কব পাৰিম ব'ল এতিয়া মোক কিবা এটা খাবলৈ দে আৰু মুঠতে তই এটা কথা শুনি ল তহঁতৰ গাঁৱলে ভণ্ড মানুহ এজন আহিছিলে গাঁওখন লুটিবলে আৰু আমি গোটেইবোৰে লগ লাগি তাক খেদি পঠিয়াই দিলো হ'লনে মা পালেহি নে? বাটত একো অসুবিধা নাই হোৱা নহয়? জোৱাই সেই পালোহি আৰু কোনোমতে দেই সেই শুনিছানে এই মই আমাৰ সেই বকুলক পালো বজাৰতে সি আকৌ সেই জীয়া বৰালি লৈ আহিছিলে বৰ ধুনীয়া মাছ বোলে আপুনি লৈ যাওক বুলি পেলাই জোৰকৈ এটা দি পঠিয়ালে ময়ো ভালেই পালো বোলো মা আহিছে যেতিয়া বৰালি মাছ অকণ আনো ভাতকেইটা একেলগে খাব পাৰিম। এই তুমি এই বেগটো বাহিৰতে আছে আৰু শাক পাচলিও কেইটামান আছে গোটেইকেইটা লৈ পেলাই তুমি যোৱাচোন। এই ভাতকেইটাত লাগে অকমান মাও ইমান ভাগৰ জোগাৰ আহিছে ভোক লাগি আহিছে চাগে। জোৱাই এই তুমি ক'বালৈ যাবা নি হিৰো এই যে ইমান লৰালৰিকে কথাকেইটা ক'লা একে উশাহতে শেষ কৰিলা যে নকব আৰু মা বুজিছেনে এই কথাবোৰ কওঁতে কওঁতে বৰ বেছি স্পীড হৈ যাবলৈ লৈছে আজিকালি। এই আজি পিছে মই আকৌ ৰাতিকে গুৱাহাটীলৈ যাব লাগিব নহয় সেইটো কথা ভাবি থাকোতে মই কথাবোৰ কিমান স্পীডত গ'লো গমেই নাপালো। এইবাৰ বুজি পাইছা না বাৰু কথাকেইটা? জোৱাই মই বুজি পাইছো নহয় তুমিও বাৰু খুব ব্যস্ত হৈ আছা হ'ব বাৰু দিয়া তুমি কি মাছ আনিছিলো বুলি কৈছিলা বৰালি মাছ এজনী শুনচোন এই ডাকৰ বচনত আছে নহয় বোলে পকা তেতেলী বুঢ়া বৰালি বিস্তৰ কৰিয়া দিবাহা জালি বাঢ়ি দিবাহা টেঙা জোল বোলে খাই বাৰ বেলা মুণ্ড নুতুল দেই আইতা এইফাকি কিহৰ মন্ত্ৰনো? কঁকালৰ বিষ নি? মোকো শুনাই দিবাচোন দেই ভালকে মই মনত ৰাখি থম কেতিয়াবা কঁকালটো বিষাই নহয়। নহয় পোনাটো এইটো ডাকৰ বচন বুলি কয় এই আমাৰ ডাক পুৰুষে কৈ থৈ গৈছে বোলে পকা তেতেলী বুঢ়া বৰালি বিস্তৰ কৰিয়া দিবাহা জালি তাৰমানে হ'ল পকা তেতেলীৰ লগত বুঢ়া বৰালি মাছ ৰান্ধিব লাগে আৰু জুই বেছিকে দিব লাগে তাৰপিছত কৈছে বোলে বাঢ়ি দিবাহা টেঙা জোল খাই বাৰ বেলা মুণ্ড নুতুল তাৰপিছতে সেই টেঙা জোল খালে মূৰ তুলি চাই কথা কবলৈ আৰু সময় নাথাকে বুজিছ বৰ জুতি লাগে নহয় আৰু খাবলে বৰ সোৱাদ মা এই তুমি দেৰি নকবাচোন নকবা যোৱা ইমান ধুনীয়া কথা এটা কৈ দিলে আইতা ডাকৰ পুৰুষে কোৱা তুমি সেইটোকে আজি খাব ব'লা। আজি বৰালি মাছত পকা তেতেলীৰ লগত খাম বেলেগ মজা লাগিব দেই একদম শুনিয়ে পুৰা জিভা পানী পৰি গৈছে দেই। মা মোক কিন্তু কাঁইট বাচি দিব লাগিব দেই। হ'ব মাজনী তুমি ভাত খাওঁতে মোৰ ওচৰতে বহিবা দেই আৰু তোমাৰ এই মাছৰ কাঁইটকেইটা মই বাছি দিম বাৰু এনেও বৰালি মাছত বেছি কাঁইট নাথাকে নহয় তোমাক বাৰু তলপেটি চাই মাছ টুকুৰা দিবলৈ কম দেই
সাধু এটা কোৱা না বৰ শুনিবলৈ মন গৈছে অ এ সাধু জানোতে বহুত সাধুৱে জানিছিলো পাই এতিয়া বহুদিন কাকো কোৱাই হোৱা নাই নহয় ভালেই হ'ব দিয়া তোমালোকক কলে মোৰো মনত পৰিব দেই আইতা সঁচাকে পাই বহুত দিন সাধু শুনা নাই আজি তুমি আহিছা যেতিয়া সাধু নুশুনাকে একদম নাথাকো কিন্তু কোৱা না এটা ধুনীয়া সাধু এটা কোৱাচোন হয় নি তোমালোকে ইমানকে মন কৰিছা যেতিয়া কওঁ বাৰু সাধু এটা পিছে কোনটো কম এতিয়া এ বাৰু তেনেহলে তোমালোকক মই আজি বেলি আৰু বতাহ এই সাধুটোকে কম দেই শুনা তেতিয়াহলে এদিন বেলি আৰু বতাহে কথা পাতি আছিল বেলিয়ে কৈছিল বোলে তেওঁৰ বল বেছি লগে লগে বতাহেও কলে নহয় দেই মোৰহে তোমাতকে বল বেছি মানে বতাহৰ মতে তেওঁতকে বলৱান আৰু কোনো নাই এনেদৰে বহু সময় কথা পতাৰ পাছত বেলি আৰু বতাহে কলে বোলে আমাৰ দুয়োৰে শক্তি এইবাৰ পৰীক্ষা কৰি চাওঁ ব'লা এজন বাটৰুৱাক দেখা পালে বাটৰুৱাজন সেইফালে আহি আছিল আৰু সেই বাটৰুৱাজনে গাত এখন এৰী চাদৰ লৈ আহিছিল বাটৰুৱাজনক দেখি বতাহে কলে বোলে সেই যে বাটৰুৱাজন দেখিছা বাটৰুৱাজনৰ গাৰ পৰা এৰী চাদৰখন যিয়ে আঁতৰাব পাৰিব তেওঁৱে বেছি বলৱান ব'লা আমি এতিয়া পৰীক্ষা কৰি চাওঁ বতাহৰ কথাত এইবাৰ বেলি মান্তি হল লগে লগে বেলিয়ে বতাহক কলে প্ৰথমতে তুমিয়ে চেষ্টা কৰি চোৱা এইবাৰ বতাহে তেওঁৰ সমস্ত শক্তি প্ৰয়োগ কৰি সেই বাটৰুৱাজনৰ গাৰ পৰা এৰী চাদৰখন গুচাবলৈ চেষ্টা কৰিলে আৰু জোৰেৰে বতাহ বলিবলৈ আৰম্ভ কৰিলে কিন্তু কি হব বতাহ যিমানে জোৰকে বলিবলৈ ধৰিলে এই বাটৰুৱাজনৰ সিমানে ঠাণ্ডা লাগিলে আৰু যিমান পাৰে সিমান কাপোৰখন জোৰকৈ টানি লবলৈহে ধৰিলে এনেকৈ বতাহে বহু সময় ধৰি চেষ্টা কৰিলে কিন্তু সফল নহল মানে বতাহে সেই বাটৰুৱাজনৰ গাৰ পৰা এৰী চাদৰখন আঁতৰাব নোৱাৰিলে এইবাৰ আকৌ বেলিৰ পাল পৰিল বতাহে এইবাৰ বেলিক তেওঁৰ শক্তি প্ৰদৰ্শনৰ কাৰণে আমন্ত্ৰণ জনালে বেলিও সাজু হল এইবাৰ বেলিয়ে যিমান পাৰে সিমান নিজৰ তাপ বঢ়াই দিলে বাটৰুৱাজনে ৰ'দৰ তাপ সহ্য কৰিব নোৱাৰি এই দেহৰ পৰা এৰী চাদৰখন আঁতৰাই পেলালে আৰু লগে লগে এজোপা গছৰ ছাঁত বহি জিৰণি লবলৈ ধৰিলে ইমান সময়ে বাটৰুৱাজনে জিৰণি লৈ থকা সেই গছজোপাই বেলি আৰু বতাহৰ কথা শুনি আছিল এইবাৰ গছজোপাই মাত লগালে চোৱা বেলি তুমি যদিও আজি জিকিলা অন্য পৰিস্থিতিত কেতিয়াবা বতাহো জিকিব পাৰে প্ৰকৃততে আমাৰ নিজ নিজ কামত সকলো ডাঙৰ গতিকে জীৱৰ জগতত তোমাৰ যিমান প্ৰয়োজন আছে বতাহৰো সিমানেই প্ৰয়োজন আছে এণ্টেনা আৰু আকাশবাণী তোমালোকক যে মই এতিয়া সাধুটো কলো তোমালোকে সাধুটো শুনিলা আৰু এতিয়া মোক কোৱাচোন তোমালোকেনো সাধুটোৰ পৰা কি শিকিলা ভন্টি মই কৈছো আইতা মই কৈছো দেই আইতা আমি যিদৰে পানী নহলে জীয়াই থাকিব নোৱাৰো ঠিক তেনেদৰে আমাক বেলিৰ পোহৰ আৰু তাপ লাগিব আৰু লগতে বতাহো লাগিব তেতিয়াহে আমি সুন্দৰভাৱে জীয়াই থাকিব পাৰিম গতিকে বেলি আৰু বতাহ দুয়ো নিজৰ নিজৰ ঠাইত শ্ৰেষ্ঠ আৰু সেইবাবে আমিও নিজৰ নিজৰ ভিতৰত লুকাই থকা শক্তিটো চিনি পাব লাগে আৰু নিজৰ ভাল পোৱা কামবোৰ কৰি যাব লাগে কাৰো অনিষ্ট কৰাৰ কথা ভাবিব নালাগে তোমালোকে বৰ ধুনীয়াকে বুজি পালা দেই কথাটো